সকলোকে মই পুনৰ নতুন এটা ভিডিঅ' স্বাগতম জনাইছোঁ। আজি 24 এপ্ৰিলত যি আছাম পুলিচৰ 626টা SI পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈছিলে, তাত আমি মেমৰি বেছ কেইটামান কুৱেশ্যন লৈ আহিছোঁ। গতিকে এই ভিডিঅ'টোত আপোনালোকে মেমৰি বেছ আপোনালোকৰ SIত যিবোৰ কুৱেশ্যন আহিছিলে আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। আজি এটা কুৱেশ্যন আহিছিলে, বুদ্ধদেৱে ক'ত পৰিনিৰ্বাণ কৰে? এইটো উত্তৰটো হ'ব কুশীনগৰ। তাৰপিছত RBIৰ প্ৰতীক চিহ্নটো কি বুলি আহিছিলে এটা কুৱেশ্যন। RBIৰ প্ৰতীক চিহ্নটো হৈছে বাঘ। আন এটা কুৱেশ্যন আহিছিলে, পলাচী যুদ্ধ কোন চনত হৈছিলে? পলাচী যুদ্ধ কোন চনত হৈছিলে? 1757 চনত। পলাচী যুদ্ধ হৈছিলে 1757। তাৰপিছত আজি আৰু এটা কুৱেশ্যন আহিছিলে, আজি যদি বুধবাৰ 148 দিনৰ পিছৰ বাৰটো কি হ'ব? আজি যদি বুধবাৰ 148 দিনৰ পিছৰ বাৰটো কি হ'ব? এইটো কুৱেশ্যন অহা দেখা পোৱা গৈছিলে। এই কুৱেশ্যনটো উত্তৰটো হ'ল বুধবাৰে হ'ব 148 দিনৰ পিছৰ বাৰটো। তাৰপিছত আৰু এটা কুৱেশ্যন আহিছিলে, মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা কোন? মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা কোন আছিলে? উত্তৰটো হৈছে চন্দ্ৰগুপ্ত মৌৰ্য। কুৱেশ্যন নম্বৰ 6 অৰ্থাৎ আৰু এটা কুৱেশ্যন আহিছিলে, কামৰূপৰ শেষৰ বংশটো কোন আছিলে? কামৰূপৰ শেষৰ বংশটো কি আছিলে? ইয়াৰ উত্তৰটো হ'ল পাল বংশ। নেক্সট কুৱেশ্যন, প্ৰহ্লাদ চৰিত্ৰ কোনে লিখিছিলে? প্ৰহ্লাদ চৰিত্ৰ উত্তৰটো হ'ল হেমখৰস্তি আছিলে প্ৰহ্লাদ চৰিত্ৰ। নেক্সট কুৱেশ্যন, হস্তিবিদ্যানৱৰ ৰচক কোন আছিলে? হস্তিবিদ্যানৱৰ ৰচক হৈছে সুকুমাৰ বৰকাইত। নেক্সট কুৱেশ্যন, মেৰুদণ্ড নথকা প্ৰাণী, ইয়াত বহুতো অপশ্যন দিছিলে, তিনিটা অপশ্যন দিছিলে, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো আছিলে শামুক। নেক্সট কুৱেশ্যন, অৰ্থাৎ আজি এই ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন, সত্যমেৱ জয়তে ক'ৰ পৰা লোৱা হৈছে? সত্যমেৱ জয়তে লোৱা হৈছে মুণ্ডক উপনিষদ। গতিকে SIত যিসমূহ প্ৰশ্ন আহিছিলে এইটো বৰ্তমান ফাৰ্ষ্ট পাৰ্ট। ইয়াৰ পাছত আমি আৰু কি কুৱেশ্যন আহিছিলে দিবলৈ চেষ্টা কৰিম। গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু অনাগত ভিডিঅ'বোৰ পাই থাকিবৰ বাবে ধন্যবাদ।